হৈ গ'ল আৰু এডুকেশ্যন ছিষ্টেমত মোবাইলটো এটা পাৰ্ট কৰি তোলাৰ কাৰণে আজি নৱপ্ৰজন্মই মোবাইলৰ প্ৰতি এটা আসক্তি হৈছে। ইয়াৰ দ্বাৰা নেগেটিভ ইম্পেক্টো আছে। এটা ফিজিকেল এক্সাৰচাইজ বা ফিজিকেল এক্টিভিটিজ নোহোৱা হৈ গৈছে। মানুহে বেছি ব্ৰেইনৰ এক্টিভিটিজ কৰে, কিন্তু ইয়াৰ দ্বাৰা যিটো এটা ফুটবল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে, আজি যদি ইয়াত চবকে আমি যদি মনোযোগ দি পেলাই চবেই যদি ইয়াত আগভাগ লয়, ফুটবলৰ দ্বাৰাদিও ফিজিকেল এক্সাৰচাইজৰ লগে লগে মেণ্টেল যিটো এটা ডিচিপ্লিন, সেই ডিচিপ্লিনো আমি আনিব পাৰোঁ। আৰু সেইকাৰণে আজি এটা বিকল্প এটা ব্যৱস্থা বুলি মই ক'ব বিচাৰিছোঁ। আৰু এনেকুৱা যিটো কাৰ্যসূচী লৈছে তাৰ কাৰণে সদৌ বড়ো ছাত্ৰ সন্থা প্ৰশংসাৰ পাত্ৰ। এই নিখিল বড়ো ছাত্ৰ সন্থা এটা ছাষ্টেইনেবল চেঞ্জ বুলি এটা মিছন এটা লৈছে বডোপাৰ নামত, বডোপাৰ মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ। ইয়াৰ আণ্ডাৰত যুৱ শক্তিক কেনেকৈ পজিটিভ এটা ডেভেলপমেণ্টত লৈ যাব পাৰে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা খেলৰ জগততে হওক। তো ফুটবল মানে ইয়াত এটা নেশ্যনেল ফেষ্টিভেলৰ নিচিনা, ট্ৰেডিশ্যনেল এটা গেমৰ স্পৰ্টছৰ নিচিনা। তো প্ৰতি গাঁৱত ফুটবল খেলিছিলে, কিবা কাৰণত এইটো হেৰাই গৈছিল। কিন্তু ফুটবলটোৱে এটা সম্ভাৱনা থকা এটা ক্ষেত্ৰ, য'ত ভাৰতবৰ্ষ আজিকালি ভাৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিছে, অসম চৰকাৰে গুৰুত্ব দিছে। আৰু আমাৰ এই অঞ্চলৰ পৰা ফুটবলক লৈ বহুতখিনি কেৰিয়াৰ গঢ়িব পাৰিছে। সেইকাৰণে নৱপ্ৰজন্মক ফুটবলৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে তেখেতসকলে U-13 এটা ফুটবল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে। কোকৰাঝাৰ জিলাৰ আজি এটা ফাইনেল মেটছ আৰু চেণ্ট্ৰেল লেভেলত এইটো অনুষ্ঠিত হ'ব। ইয়াৰ দ্বাৰা আমাৰ গাঁৱে ভূঞে লুকাই থকা কম বয়সীয়া প্ৰতিভা এইসকলক আমি বাহিৰলৈ ওলাই অনাৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু ফুটবলটো এটা ট্ৰেডিশ্যনেল এটা জাতিগতভাৱেই বড়োসকলে হওক বা অন্য জনগোষ্ঠী ইয়াতে খেলিছিল আগত। ফুটবলৰ দ্বাৰা কেৰিয়াৰ গঢ়িব পাৰে, সি এটা ৰাস্তা দেখুৱাবৰ কাৰণে তেওঁলোকে এই আয়োজনটো কৰিছে। আৰু আনফালেদি ফুটবলৰ দ্বাৰা বহুত এটা ছাইড বাই ছাইড বহুত পজিটিভ এটা ইম্পেক্ট আছে। যেনেকৈ আমাৰ নৱপ্ৰজন্ম কম বয়সীয়া ল'ৰা ছোৱালী আইডল বহি থাকিলে তেওঁলোকে বজাৰত আড্ডা কৰে, চিগাৰেট বা মদ এইবিলাক খাই পেলাই ভৱিষ্যত জীৱনটো নষ্ট কৰি পেলায়। আৰু ঠিক তেনেকৈ ড্ৰাগছৰ প্ৰতি আসক্তি হোৱা, এই এটা নেগেটিভ যিবিলাক চিন্তাবিলাক মগজুত আহে, এইটো ফুটবলৰ লগত জড়িত হোৱাৰ লগে লগে নাইকিয়া হৈ যায়। সেইটো খুব এটা ভাল এটা পদক্ষেপ। আৰু সদৌ বড়ো ছাত্ৰ সন্থা সমাজৰ ছাত্ৰতে হওক বা যিসকলে ফুটবল প্ৰেমী, সেইসকলে ফুটবলৰ দ্বাৰা যিটো নিজৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে চেষ্টা কৰে, তেওঁলোকক এই সুযোগ দিয়াৰ ছাত্ৰতে হওক, এই যিটো মিছন ফুটবলৰ দ্বাৰা U-13 যেটা ফুটবল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে, তাৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক ধন্যবাদ দিছোঁ। আৰু যিসকল খেলুৱৈ আজি অংশগ্ৰহণ কৰিছে, তেখেত সকলোলৈ মই তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।